কবিতা চিঠি পাঠ কৰিছে অবনী চৌধুৰীয়ে। কি যে এক বিষাদ ভৰা অনুভূতি। চিঠি নিলিখা হলো আমি, এয়াই আমাৰ সকলোৰে স্বীকাৰোক্তি। কিমান দিন নহল সেই দিনবোৰ এৰি অহাৰ। ডাকুৱালৰ চাইকেলৰ টিলিঙা আজিও কাণত বাজে। সেই যে আমি অপেক্ষা কৰিছিলোঁ আলেঙে আলেঙে কোনো এটা মুহূৰ্তলৈ চিঠি অহাৰ। তোমাৰ ভাল, মোৰো ভাল, লগতে কত কি যে খবৰ ভাল আৰু বেয়াৰ। মনত পৰেনে বাৰু সকলোৰে আমাৰ? আজিকালি এনেবোৰ কথাই আমাৰ সকলোকে আমনিহে কৰে। পোষ্ট কাৰ্ড, ইনলেণ্ড লেটাৰ কাৰ্ড কি আজিৰ শিশুৱে তাক চিনিকে নাপায়। হোৱাটছআপ হাইকতহে মেছেজ পঠায়। নতুন যুগৰ নতুন প্ৰজন্ম নিতেও দেখে ন ন স্বপ্ন। তেওঁলোকে কৰিবই বা কি? আজিৰ মোবাইলৰ যুগত আদান প্ৰদান নাই চিঠি পত্ৰৰ, খা খবৰ নাই ডাকুৱালৰ, নাই কোনো মাদকতা তাহানি দিনৰ। মেছেজত চিঠি, মেছেজত বাতৰি, মেছেজতেই শুভেচ্ছাবাণী, আৰু কত যে কি। মোবাইল ফোনত যেন বন্দী আমি, ক্ষিপ্ৰ গতিৰে ঘূৰে সকলোৰে জীৱন চকৰি।